নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাত অৱস্থিত চনবিললৈ। আহকচোন মোৰ লগত আপোনালোকেও চাব। এই ৰাস্তাত গৈ থকা পৰিৱেশ কিছুমান আপোনালোকক দেখাইছোঁ। ইমান যে ধুনীয়া দৃশ্যবিলাক, ৰাস্তাত গৈ থাকোঁতেই মনটো ভাল লাগি গ'ল, সেইবাবে আপোনালোককো দেখাবলৈ বিচাৰিলোঁ। এয়া আমি পাই গ'লোহি চনবিল। দেখিছেনে কিমান গাড়ী ৰাখি থৈছে, বহুত মানুহ আহিছে আজি। এই যে নাওবিলাক দেখিছেনে, ইয়াত বিভিন্ন ঠাইৰ পৰা অহা পৰ্যটকসকলে নৌকা বিহাৰ কৰি চনবিলৰ সৌন্দৰ্য উপভোগ কৰে। এই বিলখনৰ আটাইতকৈ মজাৰ কথাটো হৈছে যে শীতকালত ই সম্পূৰ্ণৰূপে খেতিৰ পথাৰলৈ ৰূপান্তৰিত হয় আৰু এপ্ৰিল মাহৰ লাষ্টৰ ফালে ইয়াত পানীৰে পৰিপূৰ্ণ হৈ অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ কৰি তোলে। ভিউ পইণ্ট বনোৱা আছে, সেই ভিউ পইণ্টৰ পৰা গোটেই চনবিলখন দেখি অলপ দেৰি চাওক পৰিৱেশটো। অলপ দেৰি থকাৰ পাছত আমি যাবলৈ ওলাইছোঁ। এয়া বহুত ভাল লাগিছে আজি। বাই বাই, যাবলৈ ওলালোঁ। আপোনালোকেও আহিব পাৰে, আহি চাবচোন কিমান যে ভাল লাগিব। ইমান ধুনীয়া পৰিৱেশটো, সঁচাকৈ মন প্ৰাণ ভৰি যাব। আমাৰ নিৰেও বাই বাই দিছে। এয়া শেষত এয়া ৰাস্তাত আহি থাকোঁতে অলপমান দৃশ্য আপোনালোকক দেখাই দিম বুলি ভাবিলোঁ। মোৰ বহুত ভাল লাগিলে, সেইবাবে আপোনালোককো অলপমান দেখাই দিলোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ চাইছে, ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।